তো নমস্কাৰ ছাৰ, মই মঞ্জিত আৰু এই মস্ত গৰমত বৈধ্য গৰমত অত্যন্ত গৰমত ভিডিঅ' আৰম্ভ কৰিছোঁ পাথাৰৰ মাজতে। মানে আজি এটা দিম বুলি ভাবিছোঁ ভিডিঅ'। আৰু এই গৰমত ভাবি আছোঁ মই এই ইউটিউবত কিমান মানুহে ইউটিউব এপটা ডাউনলোড দি থৈ দিছে, কিমান মানুহে ভিডিঅ' চাইছে, কিমান চেনেল আছে গম পাইছা না। মানে আমি প্লে ষ্ট'ৰত গ'লে চবে দেখাই পাম মানে 10 বিলিয়নৰো অধিক ইউটিউব এপটা ডাউনলোড আছে। 10 বিলিয়নৰো অধিক মানুহে মানে ইউটিউব এপটা ডাউনলোড দি থৈ দিছে। তাৰে 462 মিলিয়ন ভাৰতৰ মানে ডাউনলোডাৰ ইউজাৰ, ভাৰতৰ ইউজাৰ সেই তাৰে 462 মিলিয়ন। আৰু সেই তাৰ কলা হৈ আছে এখন হয়, আৰু সেই তাৰে ভিতৰত চেনেল আছে 114 মিলিয়নটা চেনেল আছে। মানে চেনেল বহুত আছে কিন্তু 114 মিলিয়নটা চেনেলে ভিডিঅ' দি আছে, মানে এক্টিভ আছে। আৰু তাৰে সেই চেনেলৰ ভিতৰত মিলে সেনে 100%ৰ মাত্ৰ 8% ইউটিউবাৰেহে পইচা পাই ভালকৈ চলি আছে, মানে এজন ইউটিউবাৰ হৈছে পইচা পাই আছে তাৰে 8% ইউটিউবাৰে। মানে কেনেহেন দুটা পোষ্ট এপ্লাই কৰিছে 2 মিলিয়নে, কথা এটা সেনেহেন হৈছে। তো বাকী মই অলপ দেৰিকৈ আহি আছোঁ, মোবাইল এটা থৈ যাওঁ পথাৰত, 1মান বজাত আহি আছোঁ, মোবাইলটা চাই থাক। 1মান বজাত আহি আছোঁ। আছে দে। তো আহি পালোঁ মই, আপোনাক ৰখি থকাৰ কাৰণে ধন্যবাদ। আৰু মোৰতো এনে নৰ্মেলি 3 ঘণ্টা লাগছে আহা যাহা কৰাতে, কিন্তু আপুনি যিহেতু ভিডিঅ'টো চাই আছে তাৰ কাৰণে মই 3 ছেকেণ্ড কৰি দিছোঁ সেই 3 ঘণ্টাটোক। আৰু কি কৈ আছিলোঁ, 114 মিলিয়ন ইউটিউব চেনেলক ভিত্তি কৰি 100%ৰ ভিতৰত মাত্ৰ 8% ইউটিউবাৰেহে পইচা পায়, মানে মালটো পায়, মানে ৰুপিচটো পায়। আৰু বাকী মানে সেয়াই আৰু মই এনেই ইউটিউবত ভিডিঅ' দি যাওঁ, তো 2-এটাই চাই সেনে কমেণ্ট দিয়ে, সেই ভাল লাগে। মানে যিটা কথা মই 10জনৰ আগত ক'ব লাইজ কৰোঁ সেই কথাটাকে মই জাষ্ট মোবাইলটাৰ আগত কওঁ আৰু ইউটিউবত দিওঁ, তাকে 50জনে চাই, ভালে লাগে। আৰু বাকী মানে পইচাটো মানে মেইন পইচাটো মানে মই ইউটিউবত চাই মানে গম পালোঁ, মেইন পইচা এটা পায় মানে ভিউচৰ পৰা আহে, ছাবস্ক্ৰাইবাৰৰ পৰা নাপায়। ছাবস্ক্ৰাইবাৰে মানে ৰিৱাৰ্ডহে দিবে, চৰি ছাবস্ক্ৰাইবাৰে এৱাৰ্ডহে দিয়ে, ৰিৱাৰ্ড নেদে। তো মেইন দুনিয়াখন চলে কিন্তু ৰিৱাৰ্ডহে দিয়ে। আৰু বাকী মানে কৈছোঁ ইথান কৈয়ে দিলোঁ, মানে আজিৰ পৰা মানে 4-5 বছৰমান আগত মানে মই অলপ সৰু আছিলোঁ। তো তেতিয়ানো মানে মই ভিডিঅ' বনাইছিলোঁ, মানে তেতিয়ানতো এই মোবাইলে নাছিল এনেকা। তো তেতিয়া ফাৰ্ষ্ট জিঅ' আহিল, জিঅ' অহাৰ পিছত যেতিয়া মানে এটা চুইচ টিপা জিঅ' মোবাইল আহিল, সেই জিঅ' মোবাইল এটা অহাৰ মানে মই হোৱাটছএপত গ্ৰুপ খুলিছিলোঁ, ইউটিউব অনলাইন গ্ৰুপ বুলি। তো পূৰা ডিম্পুদাৰ ভিডিঅ' চাইছিলোঁ, পূৰা ভিডিঅ' চাই মানে মোৰো ভিডিঅ' বনাব মন গৈছিল, তো সেনেকৈ বনাইছিলোঁ মানে ভিডিঅ'। সেই ভিডিঅ' 1 মিনিট বা আধা মিনিটৰ ভিডিঅ' বনাই হোৱাটছএপত খোলা গ্ৰুপ এটা দিছিলোঁ। আমাৰ গাঁৱৰ মানুহ চবকে সোমাইছিলোঁ, ঘৰৰ মানুহবিলাক, কুৰমাগিলাক বা লগগিলাক সোমাইছিলোঁ। তো মানে এনেহেন ভিডিঅ' বনাইছিলোঁ, চাওক। আজি হৈছে আমাৰ মাঘৰ বিহু, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এই যেতিয়া মানে ভিডিঅ' দি থকা ঘটনা, এই ঘটনাৰ এটা কিবা 2018 চনৰ লাষ্টৰ আৰু 19 চনৰ ফাৰ্ষ্টৰ কিবা এনেকুৱা ঘটনা আছিল। তো তেনে মানে মই এনেকৈ হোৱাটছএপত ইউটিউব অনলাইন গ্ৰুপ নামৰ গ্ৰুপ তাত ভিডিঅ' দি আছিলোঁ, আৰু তাৰপৰা সেই ভিডিঅ'কেইটা মামাই নি ফেচবুকত দি থৈ দিছিল, আৰু সেই দিছিল কাৰণে আজি দেখাব পাৰিলোঁ। বাকী সেই গ্ৰুপটাও নাই, সেই মোবাইলো নাই, সেই নাম্বাৰো নাই। ইথান চাই কিবা বেলেগ লাগে, সেই মাত্ৰাই কেনে আছিল মোৰ। আৰু এইফালে গধূলি হ'লে আৰু মানুহে গৰুগিলাক ঘৰত লৈ যাই আছে, আৰু সেইফালে কাবাই গৰু চাৰিয়ে আছে। তো এবাৰ মই ঘৰত যাওঁ, মানে পাথাৰৰ লগত গৰুটা কিবা এটা মিলি যায়, মানে এটা মজা দেখা পায়। আৰু এইফালে মানে সেইগিলা চাইডে বৰশী পাৰ থৈ দিছে, মানে 1 পাত 2 পাত 3 পাত 8টা আছে বৰশী। এই 8টা বৰশীও মানে এটা মালি কৰে, এই মাত্ৰ মানে পাৰ থৈ গ'ল, মানে পাৰেও যে থৈ গৈছে মানে এনেকৈ পানীত মানে 1 ইঞ্চিমান ওপৰত এনেকৈ থৈ গৈছে। তাৰপিছত মই মানে সুধিলোঁ ইনকে আৰু কিনকে মাছ খাব। তাৰপিছত বোলে ৰাতি 7টামান বজাত আহিহে আৰু তাতে মাছ এটা সোমাই থৈ যাব, মানে ডাঙৰ মাছ খাব বোলে। মই বোলো আচৰিত ছিষ্টেম। তো সেয়া আজি ইনকে বান্ধি দিলোঁ এতিয়া ভিডিঅ'। তো লগ পাই আছোঁ এটা নেক্সট ভিডিঅ'ৰ সৈতে, নেক্সট কাৰোবাৰ ভিডিঅ'ত লগ পাম, ঠিক নাই। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, বাই বাই।